নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে সৰগমী চেনেললৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক জনাব ওলাইছোঁ যে অমৃত বৃক্ষ আন্দোলনৰ যিখন আঁচনি আছিলে, সেই আঁচনিখন যদি আপোনালোকে কৰিছিলে, তেতিয়াহ'লে আপোনালোকৰ হাতত এইখন ফৰ্ম হয়তো নিশ্চয় আহি উপস্থিত হৈছে। আৰু এই ফৰ্মখনৰ নাম হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই অভিযান যিখন ফৰ্ম আছে, সেই ফৰ্মখন নিশ্চয় আপোনালোকৰ হাতত আহি পৰিছে। আৰু যদি আপোনালোকে এই ফৰ্মখন যদি সম্পূৰ্ণকৈ ফিল আপ কৰিব নাজানে, তেতিয়াহ'লে আপোনালোকক মই কৈ দি আছোঁ সম্পূৰ্ণকৈ আপোনালোকে A to Z চাই গৈ থাকিব স্কিপ নকৰাকৈ। আৰু লগতে আপোনালোকে নেক্সট যি দুখন আকৌ ফৰ্ম আছে, সেইকেইটা ফিল আপ কৰিব, সেইকেইটাও মই আপোনালোকক দেখুৱাম। তো আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমতে যদি আপোনালোকে চাই আছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব আৰু লাইক কমেণ্ট কৰিব। তেতিয়াহে আপোনালোকে নেক্সট ভিডিঅ'কেইটা পাই গৈ থাকিব। চ' বলকচোন আপোনালোকক দেৰি নকৰি মই আপোনালোকক দেখুৱাই গৈ থাকোঁ। চ' ইয়াতে যিটো লিখা আছে ক্ৰমিক নং বুলিকে, এইটো আপোনালোকে লিখিব পাৰে, এইটো আপোনালোকে নেলিখিলেও এইটো অফিচে নিজে এইটো ফিল আপ কৰি দিব। তাৰপিছত তলত আপোনালোকক মই দেখুৱাই দি আছোঁ, চাওক ইয়াতে লিখা আছে যে আত্মসহায়ক গোটৰ সদস্যৰ নাম। যিটো আত্মসহায়ক গোটৰ সদস্য মানে যোনে এইখন ফিল আপ কৰি থাকিব, তেখেতে ইয়াৰ নামটোত ইয়াতে লিখি দিলে হ'ল, তেখেতৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত আত্মসহায়ক গোটৰ নাম, ইয়াত যিটো আত্মসহায়ক গোটৰ নাম বুলি লিখা আছে, যে আপোনালোকৰ যিটো গোট আছে, সেই গোটটোৰ নামটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। আৰু লগতে মই প্ৰথমতে কৈ দিছোঁ যে ইয়াতে আপোনালোকে যিমানখিনি ফিল আপ কৰিব, গোটেইখিনি আপোনালোকে কেপিটেল লেটাৰত কৰিব, মানে কি ডাঙৰ হাতত আপোনালোকে কৰিব পাৰে, বা ধৰি লওক অসমীয়াতে যদি লিখে অসমীয়াতে, বা ইংলিছত যদি ইংলিছত লিখিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ডাঙৰ হাতত লিখিব। তাৰপিছত আহিছোঁ 3 নম্বৰ। 3 নম্বৰটো হৈছে আত্মসহায়ক গোটৰ MIS কোড, মানে এই যিটো আপোনালোকৰ SHG কোডটো যিটো আছে, সেই কোডটো আপোনালোকে ধুনীয়াকৈ ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত আছে আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকে দি দিব। মোবাইল নম্বৰটো ইয়াতে লিখি দিব শুদ্ধকৈ। তাৰপিছত আপোনালোকৰ আছে জাতি, মানে জাতি আছিলে কাষ্টটো, জাতি বা কাষ্ট মানে আপোনালোকে যি হয়, ধৰি লওক আপোনালোকৰ যদি জেনেৰেল হয়, জেনেৰেল কাষ্টত, বা ইয়াতে অসমীয়াটো দি আছে, ইংলিছতো দি আছে। তো যদি আপোনালোকৰ OBC হয়, OBC ইয়াতে মানে টিক মাৰ্ক দিব, আৰু ST হ'লে ST, তাৰপিছত ইয়াতে SC হ'লে SC, তাৰপিছত ইয়াতে আপোনালোকে টিক মাৰ্কটো ধুনীয়াকৈ আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকক লৈ আহিছে। তাৰপিছত ইয়াতে লিখা আছে যে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয়। যদি মৰাণ মটক জনগোষ্ঠীৰ হয়, আপোনালোকে এটা হয়ও দিব, নহ'লে নহয় বুলিও দিব। তাৰপিছত লিখা আছে যে ইয়াতে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে হয় বুলি দিব, নহ'লে নহয় বুলি দিব। 8 নম্বৰটো মই কৈছোঁ যে ছেভিং বেংক একাউণ্টৰ নম্বৰ, যিটো বেংকৰ একাউণ্ট নম্বৰ আছে আপোনালোকৰ, SBI হওক বা যিকোনো বেংকৰ যিটো বেংকৰ একাউণ্টৰ নম্বৰ আছে, সেই একাউণ্টখনৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ দি দিব। দি দিয়াৰ পাছত তাৰপিছত আছে বেংকৰ নাম, মানে এই যিখন বেংকৰ একাউণ্টৰ নাম্বাৰটো আপোনালোকে ওপৰত দিছিলে, এই 9 নম্বৰটোত আপোনালোকে বেংকৰ নামটো আপোনালোকে লিখি দিব লাগিব। আৰু 10 নম্বৰটোৰ শাখাৰ নাম, মানে কি বেংকটো য'ত অৱস্থিত হৈ আছে, মানে বেংকৰ শাখাটো ব্ৰাঞ্চ নামটো আপোনালোকে সুন্দৰকৈ ইয়াতে দি দিব। দি দিয়াৰ পিছত ইয়াতে IFSC কোডটো, আৰু বেংকৰ একাউণ্টখনতে আপোনালোকে IFSC কোডটো পাই যাব, সেই IFSC কোডটো আপোনালোকে ইয়াতে সুন্দৰকৈ দি দিব, আৰু এইটো শুদ্ধকৈ দি দিব ইয়াতে। তাৰপিছত গাঁওখনৰ নাম, আপোনালোকৰ যিখন গাঁও, সেই গাঁওখনৰ নামটো আপোনালোকে ইয়াতে শুদ্ধকৈ ইয়াতে দি দিব। তো দি দিয়াৰ পাছত নেক্সট ফৰ্মখন আহিছোঁ। তো নেক্সট ফৰ্মখনত 13 নম্বৰটোত লিখা আছে, 13 নম্বৰটোত যে গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতিৰ MAC সমষ্টিৰ নাম, মানে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো আপোনালোকে লিখি দিব পাৰে, বা গাঁও পৰিষদ উন্নয়ন সমিতিৰ নামটো লিখিব পাৰে। যিকোনো এটা ইয়াৰে ভিতৰত যিকোনো এটা আপোনালোকে লিখি দিব। ধৰি লওক গাঁও পঞ্চায়ত হ'লে গাঁও পঞ্চায়তৰ নামটো সুন্দৰকৈ আপোনালোকে ইয়াতে দি দিব। তাৰপিছত ইয়াতে আছে উন্নয়ন খণ্ডৰ নাম, উন্নয়ন খণ্ডৰ আপোনালোকৰ যিটো ব্লকটো আপোনালোকৰ ব্লক অফিচটো য'ত আছে, সেই অফিচটোৰ নামটো আপোনালোকে, বা সেই ঠাই ব্লকৰ নামটো আপোনালোকে সুন্দৰকৈ ইয়াতে লিখি দিব। তাৰপিছত আপোনালোকে আহিব 15 নম্বৰটো জিলাৰ নাম, মানে আপোনালোকৰ ডিষ্ট্ৰিক্টটো লিখি দিব সুন্দৰকৈ। ধৰি লওক কামৰূপ হ'লে কামৰূপ, বা কামৰূপ যি ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটোৰ নামটো আপোনালোকে ইয়াতে সুন্দৰকৈ দি দিব। তাৰপিছত 16 নম্বৰটো বিধানসভাৰ সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি, তাৰমানে এইটো যিহেতু সলনি হৈ থাকে, তেওঁ বৰ্তমান ধৰি লওক শেহতীয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণ যিটো বৰ্তমান চলি আছে, সেই বিধানসভাৰ সমষ্টিৰ নামটো আপোনালোকে ইয়াতে সুন্দৰকৈ দি দিব। তাৰপিছত আপোনালোকে আহিব যে ফটো ওপৰতো আহিব,
এইটো আপোনালোকে দি দিব। তাৰপিছত আপোনাৰ খ নম্বৰটো আহিব ফটোযুক্ত ভোটৰ পৰিচয় পত্ৰৰ নং, মানে যিটো আপোনালোক ভোটৰ আইডিখন যিখন আছে ভোটৰ আইডিখন, সেই ভোটৰ আইডিখনত আপোনালোকে ধুনীয়াকৈ যিটো ভোটৰ আইডিৰ যিটো নাম্বাৰ আছে ভোটৰ আইডিৰ নাম্বাৰটো, সেই নাম্বাৰটো আপোনালোকে ফ্ৰণ্ট পেজতে পাই যাব ফটোৰ ওপৰত থকা নম্বৰটো। সেই নম্বৰটো আপোনালোকে সুন্দৰকৈ ইয়াতে A to Z এটা এটা ঘৰত এনেকুৱাকৈ সুন্দৰকৈ দি যাব। তাৰপিছত আপোনালোকে লিখিব গ নম্বৰটো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম, যিটো আপোনালোকে য'ত আপোনালোকে ভোট দিবলৈ গৈ থাকে, য'ত আপোনালোকে ভোট দিবলৈ গৈ থাকিবে, সেই ভোট দিবলৈ গৈ থকা মানে ভোট কেন্দ্ৰটো, মানে যোনটো কেন্দ্ৰত আপোনালোকে ভোট দিয়ে সেই কেন্দ্ৰটোৰ নামটো আপোনালোকে সুন্দৰকৈ ইয়াতে লিখি দিব। আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ নং, মানে য'ত আপোনালোকে ভোট দিবলৈ যায় সেই ভোট দিবলৈ যোৱা কেন্দ্ৰটোৰ নম্বৰ থাকে, আৰু সেই নম্বৰটো আপোনালোকে ইয়াতে দি দিব। আৰু যদিহে আপোনালোকে নাজানে তেতিয়াহ'লে আপোনালোকে পলিং অফিচাৰজন যিজন থাকে তেখেতক আপোনালোকে সুধি লৈ পেলাই ইয়াতে সুন্দৰকৈ নম্বৰটো আপোনালোকে দি দিব। দিয়াৰ পিছত 17 নম্বৰটো সন্তানৰ সংখ্যা যদি প্ৰযোজক হয়, মানে সন্তানৰ সংখ্যা যদি প্ৰযোজক হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে দি দিব নম্বৰটো কিমানজন আছে। তাৰপিছত বিদ্যালয়লৈ যোৱা, মানে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজক হয়, মানে 3 পৰা 14 বছৰৰ ভিতৰত যদি আপোনালোকৰ কন্যা সন্তান আছে বা মানে ছোৱালী যদি আছে তেনেকুৱা 3 পৰা 14 বছৰৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে ইয়াতে যদি আছে তেতিয়াহ'লে আপোনালোকে হয় বুলি লিখি দিব। তাৰপিছত বিদ্যালয় ইয়াতে লিখা আছে 19 নম্বৰটো বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি হৈছে তেতিয়াহ'লে হয় বুলি দিব, আৰু যদি হোৱা নাই বুলি দি দিব। তাৰপিছত 20 নম্বৰটোত আপোনালোকৰ লিখা আছে ইয়াতে অমৃত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে ডাঙৰ হৈছেনে, ইয়াতে লিখা আছে যদি আপোনালোকে যিটো অমৃত বৃক্ষ আন্দোলনৰ যিটো গছপুলি ৰুব দিছিলে সেই গছপুলিটো আপোনালোকৰ জীয়াই আছে নে নাই, যদি জীয়াই আছে তেতিয়াহ'লে ইয়েছ বুলি দিব, আৰু যদি জীয়াই থকা নাই তেতিয়াহ'লে মানে জীয়াই আছে যদি ইয়েছ বুলি দিব, আৰু যদি কি বুলি কয় জীয়াই থকা নাই তেতিয়াহ'লে ন' বুলি দি দিব। ইয়াতে লিখাই আছে যে গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, যদি আছে তেতিয়াহ'লে ইয়েছ দিব, আৰু যদি নাই তেতিয়াহ'লে নাই ন' বুলি দিব। তাৰপিছত খ নম্বৰটো আছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে নাই, আৰু এই যদি গছপুলিটো যদি ডাঙৰ হোৱা নাই বা ধৰি লওক মৰি গৈছে তেতিয়াহ'লে সেই ঠাইত আৰু নতুনকৈ গছপুলি ৰোপণ হৈছে নে নাই, তেতিয়াহ'লে ইয়াতে লিখা আছে যে যদি নহয়, মানে যদি গছপুলিটোৰ যদি ডাঙৰ হোৱা নাই বা মৰি গৈছে তেতিয়াহ'লে সেই ঠাইত নতুন গছপুলি ৰোপণ হৈছে নে নাই, যদি হৈছে তেতিয়াহ'লে ইয়েছ দিব, আৰু যদি হোৱা নাই তেতিয়াহ'লে ন' দি দিব। 21 নম্বৰটো মই আপোনালোকক কৈ দিছোঁ 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন আৰু বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, যদি হোৱা নাই তেতিয়াহ'লে আপোনালোকে নাই দিব, আৰু যদি হৈছে তেতিয়াহ'লে ইয়েছ দিব। তো তাৰপিছত আপোনালোকৰ 22 নম্বৰ আছে। 22 নম্বৰটো পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যলাভ, মানে ধৰি লওক আপোনালোকে যিটো 10,000 টকাটো যিটো পাব, সেই 10,000 টকাটো যে আপোনালোকে চৰকাৰৰ ফালৰ পৰা পাব, সেই পোৱা 10,000 টকাটোৰে দ্বাৰা আপোনালোকে কি কৰিব বিচাৰিছে, মানে এইটো গ শাখাত চাওক, মানে গ শাখাত চাব দিছে। গ শাখাত মানে আপোনালোকক মই দেখুৱাই দি আছোঁ, চাওক আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত ফৰ্মখনত চালে আপোনালোকে এইটো গ শাখা ইয়াতে আপোনালোকৰ লিষ্টসমূহ আছে, ইয়াতে লিষ্টসমূহৰ পৰা আপোনালোকে যিটো কাম কৰিব বিচাৰে, মানে যিটো কৰিব বিচাৰে সেইটো, ধৰি লওক ছাগলী পালন, ইয়াতে লিখা আছে ছাগলী পালন কৰিব বিচাৰিছে ছাগলী পালন বুলি লিখিব, আৰু যদি গাহৰি পালন কৰিব বিচাৰিছে গাহৰি পালন লিখিব। তো মই আকৌ এবাৰ কৈ দিছোঁ। তো ইয়াতে আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ তাৰ পৰা চাই পেলাই ইয়াতে ফৰ্মখন ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে লিখিব যে মই শ্ৰীমতী, মানে যোনে ধৰি লওক ইয়াতে ফৰ্মখন ফিল আপ কৰিব, যোনে ধৰি লওক এইটো ফৰ্মখন এপ্লাই কৰিব, মানে তেখেতৰ নামটো ইয়াতে হ'ব, তাৰপিছত তেওঁৰ স্বামীৰ নামটো হ'ব, স্বামী বা ধৰি লওক যদি তেওঁ বিয়া হোৱা নাই তেতিয়াহ'লে পিতৃৰ নামটো হ'ব। তো ইয়াতে দুটা ভাগত আছে, ধৰি লওক অসমীয়াতে লিখিলে অসমীয়াত লিখিব পাৰে, ইংৰাজীত লিখিলে ইংৰাজীত লিখিব পাৰে। তাৰপিছত আপোনালোকে যিদিনাখন জমা কৰিব সেইদিনাখনৰ ডেটটো লিখিব, তাৰপিছত ঠাইখনৰ নাম লিখিব, আবেদনকাৰী চহী স্বাক্ষৰ ইয়াতে লিখা আছে আবেদনকাৰী স্বাক্ষৰ বুলিকে আপোনালোকে চাইনটো কৰি দিব, তাৰপিছত ধুনীয়াকৈ নামটো সম্পূৰ্ণকৈ লিখি দিব। তাৰপিছত আৰু 1 নম্বৰ ইয়াতে সংকল্প পত্ৰ এখন লিখা আছে, যে ইয়াতে আপোনালোকে অসমীয়াতে লিখা আছে, অসমীয়াতে লিখা আছে, নেক্সট পেজত আপোনালোকৰ ইংৰাজীত আছে। তো ইয়াতে লিখা আছে যে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, তাৰ নামটো লিখি দিব, আপোনালোকৰ নামটো লিখি দিয়াৰ পাছত তাৰপিছত স্বামীৰ নামটো লিখি দিব, বয়সটো লিখি দিব, তাৰপিছত বছৰটো লিখি দিব। তাৰপিছত আপোনালোকে আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ
MIS কোড যিটো আপোনালোকৰ MIS কোড আছে গোটৰ সেইটো আপোনালোকে ইয়াতে লিখি দিব তাৰপিছত ইয়াতে লিখা আছে যে মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে ইয়াতে চুক্তি কেইটামান দিয়া আছে সেই চুক্তি কেইটা আপোনালোকে ভালকৈ চাই পেলাই তাতে সৰুকৈ টিক মাৰ্ক এটা দিব ইয়াতে লিখি দিয়া আছে যে মই এগৰাকী কন্যা সন্তানৰ মাতৃ সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত আৰু মোৰ কন্যাৰ ইতিমধ্যে অংগনাবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি হৈছে আৰু তাইৰ শিক্ষাৰ প্ৰতি মই যতন ল'ম অথবা মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত নামভৰ্তি বয়স হোৱা নাই মোৰ কন্যা সন্তান 3 বছৰ বয়স হ'লে তাইক মই অংগনাবাদী কেন্দ্ৰ বিদ্যালয়ত নাম ভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা ল'ম অথবা ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত তাইক মই অংগনাবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰি তাইৰ শিক্ষাৰ বাবে প্ৰচেষ্টা চলাম বা এইটো ইয়াৰ ভিতৰত আপোনালোকৰ যোনটো হয় মানে যোনটো হয় ধৰি লওক আপোনালোকৰ যদি ধৰি লওক কন্যা সন্তান ধৰি লওক কন্যা সন্তান যদি আপোনালোকৰ হৈছে বা যদি হোৱা নাই বা যদি আপোনালোকৰ ভৱিষ্যতে হ'ব লগা আছে ধৰি লওক হ'ব লগা যদি ধৰি লওক ভাবে আপোনালোকে ধৰি লওক যদি ভৱিষ্যতে হৈ যায় তেতিয়াহ'লে হৈ গ'লে ধৰি লওক আপোনালোকে এই নিয়মটো ধৰি লওক টিক মাৰ্কটো দিলে হ'ল তাৰপিছত 2 নম্বৰটো লিখা আছে যে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম মানে এই চুক্তিকেইটাৰ ভিতৰত আপোনালোকে ভালকৈ পঢ়ি চাব এইকেইটাৰ ভিতৰত যদি আপোনালোকে যিটো চুক্তি আপোনালোকে চুক্তিটো যিটো আপোনালোকে টিক মাৰ্কটো দিব সেই টিক মাৰ্কটো দিয়াৰ পিছত 3টাৰ ভিতৰত এটা টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকে সেইটোৰ ভিতৰত যদি আপোনালোকে কিবা কাৰণত যদি সেইটো চুক্তিমতে যদি আপুনি কামটো নকৰে তেতিয়াহ'লে আপোনালোকে সেই যিখিনি টকা পাইছিলে সেইখিনি টকাখিনি আপোনালোকে উভতাই দিব পাৰিব উভতাই দিব লগা হ'ব চ' তাৰপিছত আপোনালোকে ইয়াতে তলত আবেদনকাৰী স্বাক্ষৰ এটা আবেদনকাৰী স্বাক্ষৰটো লিখি দিব তাৰপিছত 2 নম্বৰ সংকল্পটো হৈছে ইয়াতে লিখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী তাৰপিছত আপোনালোকৰ নামটো লিখি দিব তাৰপিছত স্বামীৰ নামটো লিখি দিব লিখি দিয়াৰ পিছতে বয়সটো লিখিব তাৰপিছত বছৰটো লিখিব আৰু ইয়াতো লিখিব লাগিব আত্মসহায়ক গোটৰ এগৰাকী সদস্য বা মোৰ MIS কোড ইয়াতে যিটো MIS কোড আছে সেই কোডটো আপোনালোকে ইয়াতে লিখি দিব লিখি দিয়াৰ পাছত মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰে ঘোষণা কৰোঁ যে ইয়াতে লিখা আছে এটা লিখিছে যে 1 নম্বৰটো মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা আৰু মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে তো এইটো যদি আপোনালোকে যদি আপোনালোকে চুক্তিটো মানি লয় তেতিয়াহ'লে এইটোত কি মাৰ্ক দিব আৰু নহ'লে তলত আকৌ এটা দিছে মই এগৰাকী অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ সম্প্ৰদায় মটক সম্প্ৰদায় চাহ জনজাতি অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ সীমিত ৰাখিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে আপোনালোকে এই দুটাৰ ভিতৰত এইটো নহ'লে বা এই দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা টিক মাৰ্ক দি ৰাখিব তাৰপিছত 2 নম্বৰটো মই আপোনালোকক পঢ়ি দিছোঁ মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম মানে এইকেইটাৰ ভিতৰত যদি আপোনালোকে কিবা কাৰণত যদি ভুল কৰে ধৰি লওক এইটো ধৰি লওক আপোনালোকে চুক্তি মানি ল'লে 2 নম্বৰ চুক্তিটো মানি লোৱাৰ পাছত যদি আপোনালোকে কিবা কাৰণত এই চুক্তিমতে যদি আপোনালোকে কামটো নকৰে তেতিয়াহ'লে আপোনালোকে এই টকাখিনি আপোনালোকে উভতাই দিব লাগিব তাৰপিছত আপোনালোকে এইফালে একো কৰিব নালাগে ইয়াতে খাখীৰ নামটো হ'ব তাৰপিছত আপোনালোকে ইয়াতে নিজৰ চহীটো কৰি দিলে হ'ল চহীটো কৰি দিব তাৰপিছত ইয়াত বাৰু আপোনালোকে একো কৰিব নালাগে তাৰপিছত আপোনালোকে নেক্সট পেজলৈ যাব নেক্সট পেজটোত ইয়াতে একেই চেম প্ৰচেছ ইয়াতে মানে তাতে অসমীয়াতে দিয়া আছিলে আৰু ইয়াতে ইংৰাজীত দিয়া আছে তাৰপিছত ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে হৈছে যে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো মানে যিটো আপোনালোকে গছপুলি ৰোপণ কৰিছিলে সেই গছপুলি ৰোপণ কৰা যিটো ফটো আছিলে আপোনালোকৰ আগতে ফটো উঠাই থৈ দিয়া সেই ফটোখন আপোনালোকে দিব লাগিব আৰু যে বৰ্তমান যিটো আপোনালোকৰ ফটো আছে মানে বৰ্তমান যিটো আপোনালোকৰ গছপুলি আছে সেই গছপুলিটোৰ লগত ফটো উঠি পেলাই আপোনালোকে ইয়াতে নেক্সটটো ফটো আপোনালোকে দিব লাগিব দিয়াৰ পাছত ইয়াতে আপোনালোকৰ লিখা আছে আঁচনিখনৰ লক্ষ্য লিখা আছে আৰু আঁচনিখনৰ পৰিক্ৰমা প্ৰণয়ন বুলিও লিখা আছে আপোনালোকে পঢ়ি চাব পাৰে
তাৰপিছত আপোনালোকক মই প্ৰথমতে কৈ দিছিলোঁ যে গড় নম্বৰটো ধৰি লওক ইয়াতে গোটেইখন তালিকাখনত আছে আপোনালোকে কি ধৰি লওক কি ধৰণৰ আপোনালোকে ব্যৱসায়টো কৰিব বিচাৰে ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে ইয়াতে অসমীয়াতে দিয়া আছে আৰু নেক্সট পেজত আপোনালোকৰ ইংৰাজীত দিয়া আছে ধৰি লওক আপোনালোকে যোনটো ইংৰাজীত যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰে ইংৰাজীত লিখিব আৰু যদি আপোনালোকে অসমীয়াতে ফৰ্মখন ফিল আপ কৰে তেতিয়াহ'লে অসমীয়াতে লিখিব তো যোগ্যতাসমূহ ইয়াতে লিখি থৈ দিয়া আছে যিসকলে ধৰি লওক এইটো পোৱাৰ যোগ্য ইয়াত যোগ্যতাসমূহ লিখি থৈ দিয়া আছে তো আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ ইয়াতে সুন্দৰকৈ পঢ়ি চাব পাৰিব আৰু বাছনি সমিতিসমূহ ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ দিয়া আছে তো ইয়াতে আপোনালোকে পঢ়ি চাব পাৰিব আৰু নেক্সট ফৰ্মখন আপোনালোকে যদি পাব বিচাৰে ধৰি লওক নেক্সট ফৰ্মখন আপোনালোকে যদি ফিল আপ কৰিব পৰা নাই তেতিয়াহ'লে সেইখন জানিবলৈ হ'লে বা সেইখন ফিল আপ কৰি কেনেকৈ ফিল আপ কৰিছোঁ বা কেনেকৈ ফিল আপ কৰি সেইখন জানিবলৈ হ'লে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ আৰু বেল আইকনটো অল কৰি থৈ দিব ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো অল কৰি থৈ দিব তেতিয়াহে আপোনালোকে নেক্সট ভিডিঅ'টো আপোনালোকে পাব চ' আজিৰ ভিডিঅ'টো ইমানে যিসকলে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে Bye bye.